গাইজ মুখত বহুত গুটি গুটি ওলাইছিলে চ' ঘৰতে আজি ৱাইফে একদম মানে ফেচ পেক বনাই একদম মুখত পূৰা লগাই মুখ ক্লিন কৰি দিলে ব'লক লগ পাইছোঁ গোটেই ভিডিঅ'টোত ষ্টাৰ্ট এণ্ড ব্লগ হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক মাই ইউটিউব চেনেল ত' আকৌ আহি গ'লোঁ আন এটা নতুন ব্লগ লৈ ত' একচুৱেলি মানে একদম মোৰ ফেচত পূৰা গুটি গুটি ওলাই একদম কি ওলাইছে নাজানো এসোপা পোৱা অৱস্থা নাই একদম তো সেইকাৰণে আজি আমাৰ ৱাইফে মানে ঘৰত আৰু কিবা কাম বনাই দিব আৰু তো গাইজ আহি গ'লোঁ গাখীৰ লৈ এয়া গাখীৰ এতিয়া বস্তুটো বনাই আছে মানে ঠিক কৰি আছে ফেচ পেকটো তো একে গৰমত ছোৱালীকো লৈ গ'লোঁ মানে এই বিচনাতে একে পৰিহে দিছে আৰু পানী চিৰি একদম বিচনাত পৰি দিছে মানে ইমানেই গৰম বাহিৰত অৱস্থা নাই তো লগ পাইছোঁ আকৌ ফেচ পেকটো বনাম আৰু ফেচ পেকটো বনাবলৈ কি কি বস্তু লাগে মই গোটেইখিনি লৈ লৈছোঁ আপোনালোকক সেইখিনি দেখাই দিম আৰু বেনিফিটছখিনিও কৈ থাকিম আৰু আপোনালোকে লগাব তেতিয়া ৰিজাল্টটো গম পাব লগাৰ পিছত বহুত ধুনীয়া হয় স্কিনটো চ' ব'লক এতিয়া আমি পেলাই বনাম সেইখিনি দেখাই দিম ইয়াতে আমি লৈছোঁ এয়া গাখীৰ এইখিনি গৰম গাখীৰ আৰু এয়া হৈছে হনি মৌ তাৰপিছতে আৰু আমাৰ এই ইয়াৰা ইমান দিগদাৰ কৰি থাকে একো এটা কৰিব নোৱাৰে তাৰপৰা ইয়াতে এয়া লৈছোঁ আমি অ'টছ লৈছোঁ এনেকৈ এখন চামুচেৰে অ'টছ এচামুচ ল'ম আচলতে এজনৰ কাৰণে হ'লে সিমানখিনিয়ে চাফিচিয়েণ্ট হ'ব আৰু এই গৰম গাখীৰখিনিত মই এতিয়া অ'টছখিনি দি দিম অ'টছখিনি দি এইখন চামুচেৰে এইখন সৰু চামুচ দেখিছে একদম এই চামুচখনেদি পুৰা 1 টেবুল মানে চামুচ দিয়া নাই হাফ স্পুন দিছোঁ এই সৰু স্পুনখনে হাফ স্পুন সানি দি পেলাই এতিয়া মিক্স কৰি দিম আৰু তাৰপৰা এতিয়া এইখিনি অলপ সময় 10 মিনিটমান ৰেষ্টত ৰাখিম 10 মিনিট এইখিনি এতিয়া 10 মিনিট ৰেষ্টত ৰাখিম আৰু 10 মিনিট ৰেষ্টত ৰখাৰ পিছত ধুনীয়াকৈ অ'টছখিনি কোমলি যাব আৰু কোমলি যোৱাৰ পিছত মুখত লগাবৰ কাৰণে উপযোগী হৈ যাব আৰু তেতিয়া আমি এইখিনি মুখত ধুনীয়াকৈ লগাই দিম তো গাইজ যিটো ফেচ পেক মই লগাম বুলি ভাবিছিলোঁ তো এইটো ৱাইফাই হেৰি কৰিছিলে তো হৈ গ'ল 10 মিনিট টাইম থ'ব লাগে তো এতিয়া 10 মিনিট ৰখা হৈ গ'ল তো এতিয়া মই লগাম বা লগাই দিব মোক চাই থাকক আপোনালোকে লগোৱাৰ পাছত কেনেকুৱা হয় আৰু এতিয়া এয়া বহুত গুটি মানে বহুত পিম্পলছ তো পূৰা ব্লেক চাৰ্কেল আহিব বহুত পিম্পলছ তো আপোনালোকে চাই থাকক লগোৱাৰ পাছত কেনেকুৱা হয় কি হয় কমেণ্ট A few moments later. তো ফাইনেলি গাইজ লগাই শেষৰ সময়ত মানে অলপ জাষ্ট আছিলে সেইখিনিও ভালকৈ লগাই দিয়া হ'ব তো এইখিনি লগাবৰ কাৰণে কৈ দিছোঁ আৰু য'ত জেগাত ক্লিন নাছিলে তাত ক্লিন কৰি একদম মানে পূৰা চাফাকৈ লগাই দিছোঁ ডিঙিটো অলপ দি দিব দিছোঁ ডিঙিও চাফা হৈ যাব আৰু কোনে পায় আৰু ওলাই যাম আজি একদম মানে আজি ডিঙি চিঙি চাফা হৈ যাব তো ঘৰত আপোনালোকে এনেকৈ লগাব ৱাইফক কৈ দিব যদি ৱাইফে মৰম কৰে লগাই দিব আৰু যদি মৰম নকৰে নলগাই এনেকুৱা মোৰ নিচিনা হ'ব আৰু এই ধেমালি কৈছোঁ বাৰু চবকেতো মৰম কৰে এনে কৈছোঁ আৰু বেয়া চেয়া নাপাব তো এইটো মানে লগাই হোৱাৰ পাছত অলপ দেৰিকৈ ধুব লাগিব তো মই কৈ আছোঁ চাই থাকক একদম লগ পাই থাকিম এতিয়া একদম ধুনীয়াকৈ ফেচ পেকটো লগাই দিলোঁ হৈ গ'ল একেবাৰে এয়া চাব পাৰে আপোনালোকে একদম ডিঙিলৈকে লগাই দিছোঁ অলপমান লিকুইড হ'ল আপোনালোকে অলপ কনচিষ্টেঞ্চিটো চাই ল'ব আৰু এই আইতে চাব অলপ দেৰি পিছত একদম কেনেকুৱা হৈ যায় স্কিন আৰু এতিয়া তুমি 10ৰ পৰা মানে 15 মিনিটমান তেনেকৈ শুই থাকিম
এতিয়া আপোনালোকে 10-ৰ পৰা 15 মিনিটমান ৰাখিব মানে মোবাইলটো ভিডিঅ'টো মই বৰ টান পাওঁ ভালকৈ যে কৰিব লাগে ঠিক আছে চাই থাকক ভিডিঅ'টো শেষলৈকে ৰিজাল্টটো চাব ধুনীয়া ৰিজাল্ট হয় চ' গাইজ এতিয়া মই মুখখন ধুই আহি গ'লোঁ মানে ময়ো লগাইছিলোঁ অলপমান বাচিছিলে সেইখিনি মই লগাইছিলোঁ আৰু মোৰখিনি অলপ বেছি লিকুইড আছিলে কাৰণে মই বেছি টাইম ৰখা নাই সোনকালে শুকাই গ'ল সেইকাৰণে ধুই পেলালোঁ আৰু এখেত এতিয়াও লগাই পেলাই সেয়া শুই আছে আৰু এটা কথা মই আপোনালোকক ক'বলৈ পাহৰি গৈছিলোঁ মানে বেনিফিটছখিনি আৰু তাৰ আগতে আপোনালোকে মোৰ স্কিনখন চাই লওক মুখখন এবাৰ চাওকচোন তাৰ আগতে আপোনালোকে মোৰ ভিডিঅ'ত মুখখন দেখিছিলে চাওক কি ধুনীয়া হৈ যায় একেবাৰে মানে চাই পেলাই ভাল লাগে মুখখন একদম মানে ধুনীয়া গ্লাছ হৈ যায় আৰু হয়নে নহয় চাওক মই এতিয়া একোৱে লগা নাই ইয়াৰ পানী লাগি আছে দেখিছে মুখ ধুই আহিছোঁ আৰু অলপ অলপ এইবিলাক লাগিয়ে আছে মই ইমান একোৱে লগোৱা নাই জাষ্ট মুখখন পানী দি পেলাই অলপ মাছাজ কৰিছোঁ কৰি পেলাই ধুই আহিছোঁ আৰু সেয়া মই আপোনালোকক বেনিফিটছখিনি কৈ দিওঁ মানে অ'টছটো এনেও আমাৰ হেল্থৰ কাৰণে কিমান ইম্পৰ্টেঞ্চ মানে কিমান ভাল বস্তু আপোনালোকে জানে আৰু অ'টছ খালে যিটো উপকাৰ হয় আৰু অ'টছটোৰ পৰা মানে আপোনাৰ যিখিনি হেৰি হয় প্ৰ'টিন সেইবিলাকৰ পৰা মানে আপোনাৰ স্কিনখন বহুত অ'টছ লগালে একদম গ্ল'য়িং হয় তাৰপিছতে আকৌ পিম্পলছৰ প্ৰব্লেমবিলাক নাইকিয়া হয় আৰু যিবিলাক ডাৰ্ক হেডছৰ প্ৰব্লেম থাকে তাৰপিছতে আৰু ব্লেক এইবিলাক চাৰ্কেল হয় সেইবিলাকৰ কাৰণে ভাল আৰু অ'টছ লগতেতো হানিটো আছে হানি কিমান ভাল আৰু এইটো জানেই তো আপোনালোকে এবাৰ লগাই চাব এইখিনি বহুত ভাল হ'ব মানে আপোনাৰ স্কিন বহুত ভাল হ'ব মই লগাই আছোঁ মানে আজি অলপ দিন হৈছে আৰু তেখেতকো আৰু মই সেইদিনাখন কৈছিলোঁ যে অলপ লগাই দিওঁ তেওঁ নলগাওঁ বুলি ক'লে সেইকাৰণে মই ভাবিলোঁ আজি আকৌ কৈছোঁ যে নাই লগাওঁ মুখখন মোৰ বহুত বেয়া হৈ গৈছে সেইকাৰণে লগাই দিছোঁ আৰু আপোনালোকেও এনেকৈ লগাই চাব আৰু এতিয়া ধুব হৈছে আৰু ধুই পেলাই অলপ মাছাজ কৰা প্ৰথমতে মুখখন এইখিনি দি পেলাই হাতখন অলপ তিয়াই আহি মাছাজ কৰা কৰি পেলাই ধুই দিবা তাৰপিছত আপোনালোকক ৰিজাল্টটো দেখাই আছোঁ মোৰ স্কিনটোতো আপোনালোকে দেখিলে একদম কি ধুনীয়া হৈ গৈছে আৰু তেওঁৰখনো মই আপোনালোকক দেখাই দিম আপোনালোকে লগাই পেলাই চাব ভাল পাব তো গাইজ মই এতিয়া পূৰা একদম ধুই আহিলোঁ ক্লিন কৰি আহিলোঁ তো অহাৰ পাছত মোৰ ফাৰ্ষ্ট টাইম যিটো মানে ফেচত যেনেকুৱা এটা হেৰি আছিলে ব্লেক চাৰ্কেলটো আছিলে বাৰু বহুত স্পট আছিলে উইথ মানে যোনবোৰ শালমন হয় তো এইবোৰতো একদিন লগাইছোঁ আজি একদিনতে ইমান ভাল নহয় বাৰু যিকোনো এটা বস্তু একদিনত লগোৱাৰ পাছতে ইমান ৰিজাল্ট ইমানটাও নাহে তো আজি মই লগোৱাৰ পাছত এটা মানে ভাল ৰিজাল্টে পাইছোঁ চ' ফেচটো বহুত ব্লেক হৈ গৈছিলে তো অলপ হোৱাইটৰ চাইন আহিছে আৰু যিবোৰ ডট কিছুমান ব্লেক হেৰি আছিলে তো এইবোৰ অলপ ভাল হৈছে মিনিমাম 1 উইকমান লগাব লাগিব তো 1 উইকমান লগাই দিলে তো নহ'লে সপ্তাহত 3 টাইমছ লগালেও ভাল হ'ব তো চাওঁ মই ট্ৰাই কৰি তো আপোনালোকেও চাব আৰু মানে মোৰ বিশেষকৈ মই আইনাটো চাইছোঁ মানে অলপ ভাল হৈছে মানে লগোৱাৰ পাছত অলপ বগা দেখিছোঁ আৰু তো হয়তো চাগে মই 3 দিন লগাই চাওঁ সপ্তাহত কেনেকুৱা ৰিজাল্ট আহিব কি পাওঁ বা আপোনালোকে লগাই চাব কেনেকুৱা হয় কি নহয় মোক কমেণ্টত জনাব তো নেক্সট আকৌ লৈ আহিম তো আজিলৈ ইমানেই টাটা বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি একদম আমাৰ লগত ফেমিলি হৈ থাকিব বিচাৰে সদায় ভিডিঅ' চাই থাকিব বিচাৰে বেল আইকনটো প্ৰেছ কৰি ৰাখিব লগতে শ্বেয়াৰ কৰিব যিমান পাৰে কমেণ্ট বক্সত কমেণ্ট কৰিব তো আহি গ'লোঁ আজি বাই বাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব